যেতিয়া এখন চৰকাৰে এটা সম্পূৰ্ণ প্ৰজন্মক নীৰৱ কৰিবলৈ চেষ্টা কৰে তেতিয়া কি হয়? নমস্কাৰ, আপোনালোক সকলোকে অসম টিভিলৈ স্বাগতম। সেপ্টেম্বৰ 2025ত নেপাল চৰকাৰে এনে এক সিদ্ধান্ত লৈছিল যিয়ে দেশখনৰ ইতিহাস সলনি কৰি পেলালে। তেওঁলোকে বিশ্বৰ 26টা আটাইতকৈ জনপ্ৰিয় ছ'চিয়েল মিডিয়া এপ নিষিদ্ধ কৰিছিল নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ আশাত। কিন্তু নীৰৱতাৰ সলনি তেওঁলোকে সন্মুখীন হ'ল এক বিপ্লৱৰ। এই কাহিনী হৈছে কেনেকৈ নেপালৰ জেনজিয়ে VPN, ডিজিটেল জ্ঞান আৰু গভীৰ ক্ষোভক অস্ত্ৰ হিচাপে লৈ এটা ছ'চিয়েল মিডিয়া নিষিদ্ধকৰণক এক ৰাজনৈতিক ধুমুহাত পৰিণত কৰিলে, যিয়ে কেইদিনমানৰ ভিতৰতে এখন চৰকাৰক উফৰাই পেলালে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা লাইক দিবলৈ নেপাহৰিব। আপোনালোকৰ এটা লাইকে আমাক উৎসাহিত কৰে। আৰু যদি আপুনি চেনেলটোত নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। বলক আৰম্ভ কৰোঁ। 4 ছেপ্টেম্বৰ 2025ত লাখ লাখ নেপালী নাগৰিকে সাৰ পাই দেখিলে যে তেওঁলোক বিচ্ছিন্ন হৈ পৰিছে। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, ইউটিউব সকলো বন্ধ। চৰকাৰে দাবী কৰিছিল যে অনলাইন অপৰাধ ৰোধ কৰিবলৈ আৰু এই বিশ্বব্যাপী টেক কোম্পানীবোৰক স্থানীয়ভাৱে পঞ্জীয়ন কৰিবলৈ বাধ্য কৰাবলৈ এই পদক্ষেপ লোৱা হৈছে। কিন্তু যিখন দেশৰ 30 মিলিয়ন নাগৰিকৰ 90% ইণ্টাৰনেট ব্যৱহাৰ কৰে, সেইখন দেশৰ বাবে এইটো তেওঁলোকৰ দৈনন্দিন জীৱনৰ ওপৰত এক পোনপেটীয়া আক্ৰমণ যেন অনুভৱ হৈছিল। ছ'চিয়েল মিডিয়াৰ ওপৰত নিৰ্ভৰশীল সৰু ব্যৱসায়বোৰ স্থবিৰ হৈ পৰিছিল। বিদেশত কাম কৰা আপোনজনৰ সৈতে পৰিয়ালবোৰে যোগাযোগ কৰিব নোৱাৰা হৈছিল। জনসাধাৰণক আৰু অধিক সন্দেহী কৰি তোলা কথাটো হ'ল যে এটা মুখ্য এপক স্পৰ্শ কৰা হোৱা নাছিল, টিকটক। চীনৰ মালিকানাধীন এই প্লেটফৰ্মটোৱে ইতিমধ্যে চৰকাৰৰ নীতি নিয়ম মানি লৈছিল। যুৱ প্ৰজন্মৰ বাবে এয়া আইন শৃংখলৰ বিষয় নাছিল। ই এক গুৰুত্বপূৰ্ণ ভূ ৰাজনৈতিক মিত্ৰৰ প্লেটফৰ্মক অগ্ৰাধিকাৰ দি বিৰোধিতাক দমন কৰাৰ এক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত পদক্ষেপ যেন লাগিছিল। চৰকাৰে জুইৰ ফিৰিঙতিটো দিছিল, কিন্তু জনসাধাৰণৰ ক্ষোভৰ খৰি ইতিমধ্যে বছৰ বছৰ ধৰি জমা হৈ আছিল। এই অভ্যুত্থান কেৱল ইণ্টাৰনেটক লৈ নাছিল, ই আছিল গভীৰভাৱে শিপাই থকা দুৰ্নীতি, নেপোটিজম আৰু সুযোগৰ ভয়ংকৰ অভাৱৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰতিবাদৰ কেইমাহমান আগৰ পৰা #নেপোকিট নামেৰে এটা ভাইৰেল অভিযানে নেপালী ছ'চিয়েল মিডিয়াত খলকনি লগাইছিল। টিকটক আৰু ৰেডিটৰ দৰে প্লেটফৰ্মত যুৱ নেপালীসকলে ৰাজনীতিবিদসকলৰ সন্তানৰ বিলাসী জীৱনশৈলী, তেওঁলোকৰ দামী গাড়ী, ব্যয়বহুল বিদেশী ডিগ্ৰী আৰু বিলাসী ট্ৰিপৰ কথা উদঙাই দিছিল। এটা ভাইৰেল টিকটক ভিডিঅ' যিয়ে 1 মিলিয়নতকৈ অধিক দৰ্শক লাভ কৰিছিল, তাত বিদেশত পাৰ্টি কৰি থকা নেপো বেবীসকলৰ সৈতে তেওঁলোকৰ সমনীয়াসকলৰ কঠোৰ বাস্তৱক স্পষ্টভাৱে তুলনা কৰা হৈছিল। যোৱা বছৰে 7,40,000তকৈ অধিক নেপালী নাগৰিক বিদেশী নিযুক্তিৰ বাবে দেশ এৰিবলৈ বাধ্য হৈছিল। এই ডিজিটেল অভিযানে এক সাধাৰণ অন্যায়ৰ ভাৱনাক এক শক্তিশালী ব্যক্তিগত বিশ্বাসঘাতকতাৰ কাহিনীলৈ ৰূপান্তৰিত কৰিছিল। পোখৰা বিমানবন্দৰ নিৰ্মাণত হোৱা আনুমানিক $71 মিলিয়ন কেলেংকাৰী আৰু কুখ্যাত ভুৱা শৰণাৰ্থী কেলেংকাৰীৰ দৰে বৃহৎ দুৰ্নীতিৰ ঘটনাই এই ক্ষোভক আৰু অধিক ইন্ধন যোগাইছিল, য'ত উচ্চপদস্থ বিষয়াসকলে আমেৰিকাত পুনৰ সংস্থাপনৰ ভুৱা প্ৰতিশ্ৰুতি দি নাগৰিকৰ পৰা ধন লৈছিল। 20%তকৈ বেছি যুৱ নিবনুৱাৰ হাৰৰ সৈতে যুৱক যুৱতীসকলে অনুভৱ কৰিছিল যে তেওঁলোকৰ নিজৰ দেশত কোনো ভৱিষ্যত নাই। ছ'চিয়েল মিডিয়া নিষিদ্ধকৰণটোৱে কেৱল তেওঁলোকৰ চূড়ান্ত অপমান কৰিছিল। এয়া কোনো পৰম্পৰাগত প্ৰতিবাদ নাছিল। নেপালৰ পূৰ্বৰ আন্দোলনসমূহৰ দৰে যিবোৰ ৰাজনৈতিক দলৰ সৈতে জড়িত আছিল, এইটো আছিল এটা বিকেন্দ্ৰীকৃত আৰু ইচ্ছাকৃতভাৱে অৰাজনৈতিক বিদ্ৰোহ। প্ৰতিবাদকাৰীসকলক স্পষ্ট নিৰ্দেশনা দিয়া হৈছিল, কোনো দলীয় পতাকা নাই আৰু কোনো ৰাজনৈতিক নেতাক সমৰ্থন কৰা নহ'ব। ই আছিল সমগ্ৰ ৰাজনৈতিক ব্যৱস্থাৰ বিৰুদ্ধে জনসাধাৰণৰ এক আন্দোলন। তেওঁলোকৰ সংগঠন তেওঁলোকৰ অভিযোগৰ দৰেই আধুনিক আছিল। যেতিয়া চৰকাৰে মুখ্য প্লেটফৰ্মসমূহ নিষিদ্ধ কৰিলে, কৰ্মীসকলে তৎক্ষণাত VPNৰ সহায় ল'লে। তেওঁলোকে তেতিয়া উপলব্ধ থকা টিকটকক
চতুৰভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ বাৰ্তা প্ৰচাৰ কৰিলে আৰু ডিস্কৰ্ডত নিজকে সংগঠিত কৰিলে, যিটো আন্দোলনৰ বাবে এক নিয়ন্ত্ৰণ আৰু কমাণ্ড চেণ্টাৰ হৈ পৰিল। এক নতুন প্ৰজন্মৰ নেতাৰ আৱিৰ্ভাৱ হ'ল, ৰাজনীতিৰ পৰা নহয় বৰঞ্চ নাগৰিক সমাজৰ পৰা। অন্যতম বিশিষ্ট ব্যক্তি আছিল বেচৰকাৰী সংস্থা হামি নেপালৰ ৩৮ বছৰীয়া মুৰব্বী চুদন গুৰুং, এজন প্ৰাক্তন নাইট লাইফ উদ্যোগী। গুৰুং আৰু তেওঁৰ দলে ইনষ্টাগ্ৰাম আৰু ডিস্কৰ্ড ব্যৱহাৰ কৰি প্ৰতিবাদৰ পথ নিৰ্ধাৰণ কৰিছিল, সুৰক্ষাৰ তথ্য শ্বেয়াৰ কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ চুৰি হোৱা ভৱিষ্যতৰ প্ৰতীক হিচাপে স্কুলৰ ইউনিফৰ্ম পিন্ধি প্ৰতিবাদত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। শান্তিপূৰ্ণ প্ৰতিবাদৰ প্ৰতি চৰকাৰৰ সঁহাৰি আছিল দ্ৰুত আৰু নিষ্ঠুৰ। সুৰক্ষা বাহিনীয়ে সমদলৰ ওপৰত কন্দুৱা গেছ, ৰবৰৰ বুলেট, আনকি জীৱন্ত গুলীও ব্যৱহাৰ কৰিছিল। ইয়াৰ মানৱীয় মূল্য আছিল দুখজনক। কমেও ১৯ জন লোক নিহত হৈছিল, যাৰ বেছিভাগেই মূৰ আৰু বুকুত গুলীৰ আঘাতৰ ফলত, আৰু ২০০ৰো অধিক লোক চিকিৎসাধীন হৈছিল। বিশ্বজুৰি সম্প্ৰচাৰিত এই হিংসাই ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ সংগঠনসমূহৰ পৰা তৎক্ষণাত নিন্দা লাভ কৰিছিল। কিন্তু আন্দোলনক দমন কৰাৰ পৰিৱৰ্তে ই জনসাধাৰণৰ সংকল্পক আৰু অধিক শক্তিশালী কৰিলে। ৰাজনৈতিক পৰিণাম আছিল ভূমিকম্পৰ দৰে। প্ৰতিবাদৰ প্ৰথম দিনাৰ সন্ধিয়া গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিলে। পিছদিনা প্ৰচণ্ড হেঁচাত প্ৰধানমন্ত্ৰী KP শৰ্মা অলীয়ে সমস্যাৰ সমাধানৰ সুবিধাৰ বাবে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰিলে। মাত্ৰ কেইদিনমানৰ ভিতৰতে অনলাইনত সংঘটিত হোৱা এটা নেতৃত্বহীন আন্দোলনে এক অকল্পনীয় সফলতা লাভ কৰিলে। এই ঘটনাৰ পিছত এক বিতৰ্কৰ সূচনা হৈছিল। এইটো এক প্ৰকৃত স্বতঃস্ফূৰ্ত অভ্যুত্থান আছিল নে বিদেশী সমৰ্থিত ৰঙীন বিপ্লৱ? যদিও কিছুমানে বাহ্যিক প্ৰভাৱৰ কথা কৈছিল, ক্ষেত্ৰভিত্তিক প্ৰমাণে এইটোৱেই দেখুৱায় যে এই আন্দোলন ঘৰুৱা হতাশাত জন্ম লোৱা এটা আন্দোলন আছিল। #নেপোকি ট্ৰেণ্ড আৰু স্থানীয় দুৰ্নীতিৰ কেলেংকাৰীৰ দৰে আভ্যন্তৰীণ বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়াই দেখুৱায় যে এইটো আছিল নিজৰ ভৱিষ্যতৰ বাবে যুঁজ দিয়া এটা প্ৰজন্ম। নেপালৰ জেনজিৰ অভ্যুত্থান একবিংশ শতিকাৰ সক্ৰিয়তাবাদৰ এক স্মৰণীয় ঘটনা। ই প্ৰমাণ কৰে যে ডিজিটেলভাৱে সংযুক্ত এখন বিশ্বত যি প্ৰজন্মই অনলাইনত নিজৰ কণ্ঠ আৱিষ্কাৰ কৰিলে তেওঁলোকক নীৰৱ কৰিব নোৱাৰি। হয়তো নতুন চৰকাৰ আহিব, কিন্তু মূল সমস্যাবোৰ একেই থাকিব। যিটো নিশ্চিত সেয়া হ'ল এক নতুন নজিৰ স্থাপন হৈছে। নেপালৰ যুৱ প্ৰজন্মই দেখুৱাইছে যে তেওঁলোকৰ উত্তৰাদায়িত্ব দাবী কৰাৰ ক্ষমতা আছে আৰু তেওঁলোকে ইয়াত থাকিবলৈ আহিছে। নেপালৰ জেনজিৰ কাহিনীটো এক শক্তিশালী স্মাৰক যে এক উন্নত ভৱিষ্যতৰ বাবে সংগ্ৰাম প্ৰায়ে এটা হেছটেগ, এটা শ্বেয়াৰ কৰা ভিডিঅ' আৰু এটা সামূহিক কণ্ঠৰে আৰম্ভ হয়, যাক উপেক্ষা কৰিব নোৱাৰি। এইখিনিতে ভিডিঅ'টো সামৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।